অসমবাসী ৰাইজলৈ মোৰ নীলাম্বৰ ব্লগটো স্বাগতম জনালোঁ। তো আৰু এইকেইদিন লকডাউনৰ মাজতে মোক কোনোবাই বেয়াকৈ ঠগিলে। বাৰু কেনেকৈ ঠগিলে? মোৰ পৰা পইচা লৈছিল 100 টকা জুৱা খেলিবলৈ, আৰু সেই জুৱা খেলা পইচাটো লাভ পাই কেনে তাই মোক নিদিলে। মানে ইমান দিন হ'ল, মানে এসপ্তাহমান হ'ল মোক পইচাটো উল্টাই নিদিলে। আৰু সিহঁত তাইৰ ওপৰত এনেকুৱা খং উঠি আছে ন। জুৱা খেলি মানে পইচাটো একেবাৰে বৰবাদ কৰি দিব না। চাই ল'ম বাৰু, তাকো বেলেগ এদিন পস্তাম। ডেইলি খুজি আছোঁ, আৰু পইচাটো বেছি নহয়, 100 টকা মাত্ৰ লৈছিল মোৰ পৰা। এতিয়া পৰ্যন্ত উভতাই দিয়া নাই। তো ক'তনো যাবি বাৰু, চাৰিওপিনে লকডাউন, আৰু ডিষ্ট্ৰিক্ট বন্ধ কৰি দিছে বোলে। এইখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টত যাব নোৱাৰি। তো কি কৰিবি আৰু। এইফালে চব ফাৰ্ম খুলি আছে নতুনকৈ, মানে ঘৰৰ ওচৰতে দাদাই দুজনে। মানে এইবাৰ আমাৰ গাঁৱত 4খনকৈ ফাৰ্ম হ'ল, মানে নতুনকৈ বনাইছে। গৰম দিছে আজি। তো চাওক, গছৰ ওপৰত ইহঁতে উঠি আছে। তো ওপৰত যায়, গছৰ ওপৰত উঠি আছে এইকেইটা বান্দা। তো ওপৰত উঠি দেখাই আছো। আজি ইমান ৰুমত পাঠাই না, আজি পেট ৰুমত ডাকে আছিল মোক। আমি ডাকে আছো। তুমি কাবাৰ কিবা আছে যদি ভিডিও বানাও, বেয়া হাৰা নিনা কব বিনা। জিন্তু কপিল মই আমাৰ ফালে ওদে অলপ আমি কওঁ দুই আখাৰ মান। গো ওপি গো অবিনাশ কুলাই গো তই আৰু এই লাষ্টে ফিনি কওঁ দে। এইগলা নাপাই ভিডিঅ' কৰোৱা। গৰমৰ মাজত দোকানত বহি আছো। এতিয়া চুচা আছে, চুচা কিবা ক'ব কি গৰম ৰে।